নমস্কাৰ বন্ধু বান্ধৱীসকল, মহন্তছ জিকে এডুকেশ্যনেল ইউটিউব চেনেলটোলৈ পুনৰবাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আপোনালোক সকলোৰে বাবে পুনৰ এক ভাল খবৰ লৈ মই এই ভিডিঅ'টো বনালোঁ। বহুত বেছিয়ে ভাল খবৰ, যিহেতু আসাম পুলিচত পুনৰ 10,000 চাকৰি দিব বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। গতিকে যিসকলে আসাম পুলিচত আগতেও বা এই অলপ দিন আগত হৈ যোৱা আসাম পুলিচ এক্সাম দি তেওঁলোক কোৱালিফাই হ'ব নোৱাৰিলে, তেওঁলোকৰ বাবে হয়তো বহুত বেছিয়ে ভাল খবৰ হ'ব এইটো। গতিকে ভিডিঅ'টো যিমান পাৰে আপোনালোকে নিজৰ বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰিব, যাতে তেওঁলোকো ইয়াৰ দ্বাৰা এই খবৰৰ দ্বাৰা উৎসাহী হৈ পৰে আৰু চাকৰিৰ ইণ্টাৰভিউৰ কাৰণে তেওঁলোক নিজে প্ৰিপেয়াৰ হ'ব পাৰে। ব'লক আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰা সেই ভিডিঅ' ক্লিপটো চাই লওঁ। ৰাইজক কৈছিলোঁ যে আমাৰ চৰকাৰ আহিলে আমি 1 লাখ চৰকাৰী নিযুক্তি দিম, কিন্তু মানুহে আমাক বিশ্বাস কৰা নাছিলে। সিদিনাখনলৈকে বিধানসভাত কংগ্ৰেছৰ সদস্যসকলে আমাক উপলুঙা কৰিছিল যে ক'ত 1,000 চাকৰি, 1 লাখ চাকৰি। ইতিমধ্যে আমাৰ চৰকাৰ অহাৰ পিছত 30,000 আমি চাকৰি দিলোঁ। ছেপ্টেম্বৰ মাহত 5টা কামাণ্ডো বেটেলিয়নকে ধৰি আমি আৰু 10,000 চাকৰি আমাৰ নিবনুৱা ল'ৰা ছোৱালীসকলৰ কাৰণে আমি আগবঢ়াম। বন্ধু বান্ধৱীসকল, আপোনালোকে মুখ্যমন্ত্ৰী মহোদয়ৰ এই ভাষণ শুনি নিশ্চয় বহুত বেছি আনন্দিত হৈছে। ময়ো আনন্দিত হৈছোঁ, যিহেতু মোৰো খুবেই আশা আছিল আসাম পুলিচত চাকৰি কৰাৰ। সেই আশাটো মোৰ পূৰণ নহ'ল, যিহেতু মোৰ বয়স হ'ল, বহুতখিনি বয়স হৈ গ'ল। গতিকে আপোনালোকৰ যাতে আশাসমূহ পূৰণ হওক সেইটো ভাবিও বহুতেই ভাল লাগিছে। গতিকে আসাম পুলিচৰ কাৰণে যিখিনি প্ৰয়োজনীয় ফিটনেছ হওক বা যিমানখিনি আপোনালোকৰ প্ৰয়োজনীয় আসাম পুলিচত জইন হ'বৰ বাবে আপোনালোকে সেইখিনি পুনৰ প্ৰিপেয়াৰ কৰা আৰম্ভ কৰি দিয়ক। আপোনালোকে সময় হাতত সিমান নাপাব যিহেতু, গতিকে আপোনালোকে এতিয়াৰ পৰাই প্ৰিপেয়াৰ কৰি দিয়ক, তেতিয়া আপোনালোক নিশ্চয় ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। ধন্যবাদ। ভিডিঅ'টো যিমান পাৰে আপোনালোকৰ বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰক। যিসকলে আসাম পুলিচৰ চাকৰি কৰিম বুলি ভাবি আছে তেওঁলোকো যাতে ইয়াৰ দ্বাৰা অলপ হ'লেও উপকৃত হ'ব পাৰে। ধন্যবাদ।